নমস্কাৰ, মোৰ পুনৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। এতিয়া দুপৰীয়াৰ সময়, মেগী বনাই আনিছোঁ খাবলৈ। ইয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে সকলোবোৰ চাই যাব। মাছ চাহ লৈ আহিলে কোন আমি নহাই দিদিয়া পুৰা মেগী খাই আছে। মোৰ খাই লওঁ। তাৰপাছত ৰিলছ এটা বনালোঁ, পেহাই বনাই দিলে মানে। আপোনালোকে ইনষ্টাগ্ৰামত চাব আৰু জনাব কেনেকুৱা লাগিছে। এনেকৈ বহি আছোঁ, ইমান গৰম নহয়, বেলেগ গৰম পৰিছে। দুপৰীয়াৰ সময়, পেহীয়ে ভাত খাবিনি সুধিলে, মই বোলো নাখাওঁ। সেইকাৰণে এতিয়া গৰু গাখীৰৰ মানে দৈ অলপ আনিছে, আমি খাই লওঁ দেই। আমি তিনিজনীয়ে দৈ খাই লওঁ। পেলাই দিছোঁ ভিডিঅ'টো হওঁতে। নাচিম দেই লগাই। আমি নাচিম। এইফালে বাহিৰত বহুতক দিছে, বহুতো খাই লৈছে। তাৰপাছত আমি অলপ ওলাই যাম। হেল্ল' গাইজ, আমি এতিয়া অলপ ফুৰিবলৈ বুলি ওলাই আহিছোঁ। কিমাননো আৰু সোমাই থাকিম। সেইটো ঘৰ। তাৰপিছত আগত বৌ দুগৰাকী আৰু আমাৰ আইনু গৈ আছে। বৌ আইনু হাই কোৱা, হাই বুলি কৈ দিয়া। এইফালে বৌ। পথাৰ ৰাস্তা এইবোৰ, মই পাছে পাছে ভিডিঅ' কৰি গৈ আছোঁ। আগত দুজনী বৌ। ব'লক আপোনালোকক দেখাই যাম, চাই যাব। এইফালে এইবোৰ কি জানো, এইটো পুখুৰী হপায়। গোটেই বোকা এইবোৰ। এনেকৈ আহি আছোঁ পথাৰৰ মাজে চাজে। এখন লাঙি এখন পাইছে, এখন দাঙিছে তাই। এই নদী কাষৰ ৰাস্তাটো উঠিছোঁহি আৰু দেই। বা গৈ আছে। ৰাস্তা যি বেয়া, আহি আছোঁ আৰু। বা আগত গৈছে, মই পিছত গৈ আছোঁ। এই নদী এখন বৈ আহিছে, আমি দূৰৰ পৰা কৰিছোঁ। চৰাইপানী নদী, এই চৰাইপানী নদী বোলে দেই এইখন ৰাস্তা। এইফালে এনেকুৱা, এইফালে গোটেই পথাৰ। ব'লা আহি আছোঁ আৰু এতিয়া আমি নদীৰ কাষে কাষে। ৰ'ব, পৰিৱেশটো অলপ দেখাই দিম। চবেই কথা পাতি পাতি আহি আছে আৰু। বগৰী গুটি এটা খাই খাই আহি আছোঁ। পাইছোঁহি আৰু শিলগুটি পালোহি আমি দেখাই দিয়া ফালে। এইফালে মানে দলংখনকে আমি চাম বুলি আহিছিলোঁ দেই, এতিয়া পালোহি। নদীখন বৈ আহিছে। হা ক'ত? অঁ নাযাওঁতে কাষলৈ ভয় লাগে। আহা এইফালে এইখন আৰু এইটো চাইডৰ পৰা এনেকৈ এইফালে বৈ গৈছে। এইখন চাগে আগত কেঁচা দলং আছিলে দেই। এইখনে আগলৈ এনেকৈ কৈ আহি আছোঁ। কি ধুনীয়া পৰিৱেশটো। এইবাৰ কি গছ? কি হেল্ল' চাক, এইটো কি খাই নেকি? এইটো আপোনালোকে চিনি পায় নে? কমেণ্টত জনাবচোন। কোলামচা নহয় ধৰা। হেল্ল' চিঙি আছে দেই এইফালে। আজি প্ৰথম শুনিছোঁ। মই ঢুকাকৈ ছিঙি ল'লোঁ। প্ৰথম খাই ভাল পায়। এইফালে আমাৰ অকণিও, এইটো পুতলা কিন্তু নেৰিব তাই। হেলচ খাই আছোঁ। আপোনালোকে খাই পাইছেনে? কমেণ্টত জনাবচোন। এইফালে চাওকচোন, চবেই মানে হেলচ খোৱাতে ব্যস্ত আৰু। এনেকৈ খাই খাই অলপ আগলৈ যাওঁ আৰু এখন আগত নৈ আছে, সেইখন অলপ চাম আৰু পৰিৱেশটো অকণমান উপভোগ কৰিম। এতিয়া আৰু অলপ আগলৈ আহিলোঁ। এইফালে এখন নদী বোলে দেই। ৰাস্তাৰ দুৰৱস্থা দেখিছে নহয় কেনেকুৱা। আৰু বেছি দূৰ নাযাওঁগৈ, পেহী ৰৈ আছে যে, সেইখিনিলৈকে যাওঁ, অলপ ৰওঁ, ফটো দুকপিমান মাৰোঁ, তাৰপিছত আকৌ উভতি আহিম আৰু। যাওঁগৈ আৰু। এইবোৰ ৰাস্তা আৰু কিমান যাব কওকচোন বাৰু। এইবোৰ চব আগত গ'লে মইহে থাকি গৈছোঁ। হেলচ খাওঁতে খাওঁতে থাকিয়ে গৈছোঁ।
বাৰিষা বতৰ ফুৰিবলৈ আহিলে এনেকুৱাই হয়। তাকে আৰু সেইফালে ভৰি ধুইছে গৈ পাই মোৰ আৰু ৰ'বা যাওঁগৈ এতিয়া আকৌ ঘূৰি কি বৰষুণ ধাৰাসাৰে আহিছে বোলে জুমেই নহয় মোবাইলত যাওঁগৈ দেই চব দৌৰিছে বৈ তাইকহে আগত নে আমি তিতিলেও তিতিম যাওঁ চব দৌৰিছে বাই আমি এতিয়া ভিডিঅ' কৰি নাযাওঁ এতিয়া আমি আহি পালোঁ এতিয়া ফেনৰ হাৱালৈ বহি আছোঁ মানে বৰষুণে খেদিলে লৰালৰিকৈ আহি গৈ এতিয়া ভাগৰ লাগিছে গৰমো লাগিছে কাৰণে বহি আছোঁ আৰু হেলছ গছজোপা ওচৰতে যে সাপ এটা ওলাইছে সেয়া মাকক পুৰা কৈ আছে শুনকচোন অ'কে ক'ত আছিলে সাপটো কৈ দিয়া আপোনালোকে আগৰ ব্লগটোত দেখিছিলে যে ডিম্পী তাইৰ আজি বাৰ্থডে আছে সেইকাৰণে সিহঁতৰ ঘৰত ভাত খাবলৈ বুলি আজি মাতিলে ইয়ালৈ আহিছোঁ যেনে আমাৰ আইনো এয়া বাইক আছেই তাইৰ আলহী চবে কথা পাতি আছোঁ ভাত পানী খাই লওঁ তাৰপিছত আমি ঘৰলৈ যাম আৰু বাই ইয়াৰ পৰা ভিডিঅ'টো বিদায় লৈছোঁ